নমস্কাৰ বন্ধু বান্ধৱীসকল Assam Job Factory চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি জিকেৰ মোস্ট ইম্পৰ্টেন্ট 50টা কোৱেশ্চনছ লৈ আহিছো যেটো হৈ যোৱা আসাম গৱৰ্ণমেন্টৰ এক্সাম আছে সেই এক্সাম বিলাকত ইতিমধ্যে আহি গৈছে আৰু যিবিলাক আহিবলগীয়া এক্সাম আছে তাতো এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব গতিকে আপোনালোকে কোৱেশ্চনছ সমূহ মনোযোগ দি চাব আৰু যদিহে আপোনালোকে জানে নিশ্চয়কৈ কমেন্ট বক্সত জনাব এক নম্বৰ প্ৰশ্নটো লৈ আহিছো যে অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভোগেশ্বৰ বৰুৱা দ্বিতীয় প্ৰশ্নটো আহিছো ফখিৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল হেতু হ'ব পঞ্চম তৃতীয় প্ৰশ্নটো আছিল কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল হেতু 1999 চনত মই ফটাফট ইয়াৰে জিকেসমূহ কৈ যাবলৈ চেষ্টা কৰিম আপোনালোকলৈ চতুৰ্থটো প্ৰশ্ন আহিছিল অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল উত্তৰ হৰিশংকৰ ব্ৰহ্মা অসমৰ কাক লায়নম্যান অফ আসাম বুলি জনা যায় উত্তৰ ৰাধা গোবিন্দ বৰুৱা তো সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী আছিল ইয়াৰে উত্তৰ হ'ব 14তম সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অঘৰী আত্মাৰ কাহিনী অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায় ৰুদ্ৰ বৰুৱা অসমৰ লুইত কোঁৱৰ বুলিও আমি জানো 17 নম্বৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্ন 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল জয়ন্ত মাধৱ বৰা 10 নম্বৰ প্ৰশ্ন চুটিয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল বীৰপাল কিমান চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল উত্তৰ 1903 চনত মই স্পিড কৈ যাম অলপ আপোনালোকে এইটো ৰেপিড 50 কোৱেশ্চনছ বুলি ভাবি ল'ব 12 নম্বৰ কোৱেশ্চনছ আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল উত্তৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা 13 নম্বৰ প্ৰশ্ন এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো উত্তৰ ডিগবৈ 14 নম্বৰ প্ৰশ্ন ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল উত্তৰ 1901 চনত 15 নম্বৰ প্ৰশ্ন ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত উত্তৰ তিনিচুকীয়া জিলাত 16 নম্বৰ প্ৰশ্ন অসমৰ কোনখন চহৰক তৈল নগৰী হিচাপে জনা যায় উত্তৰ ডিগবৈ 17 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল উত্তৰ আনোৱাৰা তাইমুৰ 18 নম্বৰ প্ৰশ্ন অসমৰ জাতীয় পক্ষী কি উত্তৰ দেওহা 19 নম্বৰ প্ৰশ্ন অসমীয়া গদ্য সাহিত্যৰ জনক কোন উত্তৰ ভট্টদেৱ 20 নম্বৰ প্ৰশ্ন ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি উত্তৰ বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য 21 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত উত্তৰ গোৱালপাৰা জিলা 22 নম্বৰ প্ৰশ্নটো লৈ আহিছো অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি বৰাইল পৰ্বতমালা অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে উত্তৰ দুখন ৱৰ্ল্ড হেৰিটেজ সাইট কি আছে আপোনালোকে কমেন্ট যোগে জনাব অসমীয়া সাহিত্যত কাক ভাঙনি কোৱাৰ বুলি জনা যায় উত্তৰ আনন্দ চন্দ্ৰ আগৰৱালা 25 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায় উত্তৰ ৰজনীকান্ত বৰদলৈ 26 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্যত কাক বিহুগী কবি বুলি জনা যায় উত্তৰ ৰঘুনাথ চৌধুৰী 27 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি উত্তৰ মোৰ জীৱন সোঁৱৰণ 28 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি উত্তৰ কদমকলি লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি হেতু উত্তৰ হ'ব পদুম কুঁৱৰী অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল শৰৎচন্দ্ৰ গোস্বামী আমি সভাপতিৰ কথা সকলোৱে জানো পদ্মনাথ গোহাঁই বৰুৱা কিন্তু যদি সম্পাদক খুদি দিয়ে তেনেহলে শৰৎচন্দ্ৰ গোস্বামী চাহৰ বৈজ্ঞানিক নাম কি উত্তৰ কেমেলিয়া চিনেচিছ 32 নম্বৰ প্ৰশ্নটো লৈ আহিছো উত্তৰ পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত উত্তৰ যোৰহাট জিলাৰ টুকলাইত অৱস্থিত 33 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে উত্তৰ 1981 চনত
34 নম্বৰ প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান উত্তৰ 430 বৰ্গ কিলোমিটাৰ এটো বিভিন্ন ঠাইত বিভিন্ন দেখো গুগলতো বেলেগ বেলেগ দেখো আপোনালোকে কমেন্ট যোগে জনাব ইয়াটো এটো 35 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যিক ফুল কি কপৌ ফুল 37 নম্বৰ প্ৰশ্ন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব মালিগাঁৱত অৱস্থিত 37 নম্বৰ প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বুলি কোনখন চহৰক জনা যায় উত্তৰ গুৱাহাটী 38 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি উত্তৰ মহানন্দ দাস 39 নম্বৰ প্ৰশ্ন দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল শিলং শিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী কিমান চনত স্থানান্তৰণ কৰা হৈছিল আপোনালোকে জনাব 40 নম্বৰ প্ৰশ্ন পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি উমানন্দ 41 নম্বৰ প্ৰশ্ন অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল উত্তৰ মহাত্মা গান্ধী 42 নম্বৰ প্ৰশ্ন অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে উত্তৰ দেৰগাঁও 43 নম্বৰ প্ৰশ্ন কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল উত্তৰ বড়ো এটো কত পোৱা নাই আপোনালোকে এটো মনত ৰাখিব 44 নম্বৰ প্ৰশ্ন অসমৰ ক'ত দিয়া চলাইৰ কাৰখানা আছে এটো আমি অলৰেডি দিয়া আছে বাৰু থুবুৰীত 45 নম্বৰ প্ৰশ্ন কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল উত্তৰ 1901 চনত 46 নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে উত্তৰ নামৰূপ 47 নম্বৰ প্ৰশ্ন অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত উত্তৰ তেজপুৰ 48 নম্বৰ প্ৰশ্ন অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে উত্তৰ শিলঘাট 49 নম্বৰ প্ৰশ্ন নটসূৰ্য বুলি কাক জনা যায় উত্তৰ ফণী শৰ্মা 50 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি উত্তৰ ভানুমতি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই অলপ খৰখেদাকৈ কৈ দিছো আৰু এনেকৈ ভিডিওবিলাক আনি থাকিম যদি আপোনালোকে এই এনেকুৱা ধৰণৰ ভিডিও সাপোৰ্ট কৰে তেনে এনেকুৱা ধৰণৰ ভিডিও আকৌ আমি ৰেপিড 50 কোৱেশ্চনছ আনি থাকিম তো বন্ধু বান্ধৱলৈ শেয়াৰ কৰি দিব যিসকলে প্ৰিপাৰেচন কৰিছে গতিকে আপোনালোকে ভিডিওটো ভালদৰে প্ৰিপাৰেচন কৰক যাতে এইবাৰ জবটো পাবলৈ আপোনালোকে সক্ষম হয় ধন্যবাদ জয় আই অসম